Hello friends, welcome to my YouTube channel. আৰু আজিৰ ভিডিওটো থাম্বনেইলত চাই আপোনালোকে গম পালে চাগে কিহৰ ওপৰত ভিডিওটো বনোৱা হৈছে তো ভিডিওটো চাই থাকক আপোনালোকে এই ভিডিওটো ডিব্ৰুগড় ডিস্ট্ৰিক্ট দুলিয়াজান বিকাশিকা পাৰিছৰ অন্তৰ্গত তামুলি খাতত অনুষ্ঠান কৰা হৈছিল তো 12 জোৰা ল'ৰা ছোৱালীৰ বিয়া হোৱা দৃশ্য আপোনালোকে চাব পাৰে ভিডিওটো আৰু আপোনালোকে চাই আছে বগা বগা ড্ৰেছ পিন্ধি ভিতৰলৈ সোমাই অহা ছোৱালীবিলাকৰ দৃশ্য তো এই ছোৱালীবিলাকৰে সাধাৰণতে বিয়া আছে ইয়াত মই আপোনালোকক দেখুৱাম তো আপোনালোকে চাই থাকক ভিডিওটো লাষ্টলৈকে আৰু ইয়াৰ সম্পূৰ্ণ দৃশ্য আপোনালোকে চাব পাৰে তেওঁলোকক সকলোৱে মিলি আনন্দৰে সকলোকে ওয়েলকাম কৰিলে তো ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ গম পাব যে কি কেনেকৈ আৰু কেনে ধৰণৰ ইয়াত বিয়াৰ হয় তো ভিডিওটো লাষ্টলৈকে চাই থাকক আৰু ইয়াৰ আনন্দ লওক ইয়াত বৰ্তমান মানে প্ৰাৰ্থনা চলি আছে তো সেইকাৰণে আৰু অলপ ভিডিওটো এটা দৃশ্য দেখাইছো মই আপোনালোকক তো আগলৈ চাই থাকক ভাল ভাল দৃশ্য চাব পাব ভিডিওটোত এই ভিডিওটোৰ যোগেদি আপোনালোকে চাব পাব কেনেকৈ বিয়া হয় চাৰ্চত তো আপোনালোকে চাই থাকক এতিয়া ফাদাৰে ক'ব তাৰ মানে যাক ঈশ্বৰে মানে জড়ি বনাইছে তো তাক মানে মানুহে কেতিয়াও তাক অলপ কৰিব নোৱাৰে তো ভিডিওটো চাই থাকক আপোনালোকে সম্পূৰ্ণ দৃশ্য आप विवाह के पवित्र बंधन में बांध जाने की इच्छा करते हैं इसलिए अपना दाहिना हाथ मिलाइए और ईश्वर तथा उसके कलीसिया के सामने अपनी मंजूरी दीजिए তো সিহঁতৰ বিয়া এনেকৈ সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া আপোনালোকে চাব পাব সিহঁতে আনন্দৰে দিয়া উপহাৰ দি আছে চবে একেলগে মিলি আৰু চাই থাকক ভিডিওটো লাষ্টলৈকে আপোনালোকে আৰু কিবা কিবি দৃশ্য চাব পাব যদি আপোনালোকে 12 জোৰা ল'ৰা ছোৱালীৰ বিয়া একেটা মঞ্চত মানে দেখা নাই তেতিয়াহ'লে এই ভিডিওটো আগলৈ চাই থাকক এই অনুষ্ঠানত সকলোৱে মানে 12 জোৰা ল'ৰা ছোৱালীৰ বিয়া চাই সকলোৱে আনন্দ আৰু সবেই মানে পুৰা ফূৰ্তি কৰি আছে চাব পাৰে এই ভিডিওটোত আপোনালোকে দৃশ্য চাই যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মই এই ভিডিওটোৰ যোগেদি আপোনালোকক 12 জোৰা ল'ৰা ছোৱালীৰ দৃশ্য এবাৰ সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম তো ভিডিওটো চাই থাকক আৰু তেওঁলোকৰ মানে আনন্দ মানে তেওঁলোক বিয়া হয় কিমান আনন্দ সেইটো আপোনালোকে এই ভিডিওটোৰ যোগেদি চাব পাব মই এবাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাই থাকক ভিডিওটো চবেই মিলি তেওঁলোকক বিয়াৰ শুভকামনা জনাইছে আৰু তেওঁলোকৰ ফূৰ্তি চাওক কিমান মানে এনজয় কৰি আছে আৰু ইয়াত আপোনালোকে চাই আছে চাব পাৰে আৰু দৃশ্য চাওক দৃশ্য চাই থাকক বিয়াৰ দৃশ্য ইয়াত তাৰমানে মানুহৰ তামাম ভিৰটো সেইকাৰণে অলপ অসুবিধা হৈছে ভিডিঅ' কৰাৰ তো আপোনালোকে চাই থাকক মই সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম
ইয়াত তেওঁলোকক শুভকামনা দিবৰ কাৰণে চবেই লাইন পাতি যাবলগীয়া হৈছে তো চাই থাকক আপোনালোকে মই সম্পূৰ্ণ দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সফলৰ দৃশ্য চাব পাৰিব আপোনালোকে আপোনালোকে চাই আছে সবেই কিমান মানে ফূৰ্তি আৰু ময়ো অলপ ফূৰ্তি কৰিলোঁ আৰু তো চাই থাকক আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আপোনালোকে চাই আছে কিমান দীঘল ইয়াত লাইন পাতি যাবলগীয়া আছে তো চাই থাকক কিমান দীঘল মই সম্পূৰ্ণ দীঘল লাইনটোৱে দেখাই দিম বাৰু চাই থাকক সবেই ইয়াত তাৰমানে ফূৰ্তি কৰি আছে তো কাৰণ কিছুমান এই অনুষ্ঠানত 12 জোৰা ল'ৰা ছোৱালীৰ বিয়া হৈছে তো আৰু তেওঁলোকৰ পৰিয়ালবিলাকে ইয়াত উপস্থিত হৈছে আৰু সকলোৱে মিলি পুৰা ফূৰ্তি কৰি আছে চাব পাৰে দৃশ্যৰ যোগেদি আপোনালোকে আৰু এতিয়া ঘৰত গৈ কিছুমানে পাৰ্টিও দিব পাৰে পাৰ্টিত গাহৰিও দিব পাৰে মানে আৰু পুৰা আৰু এনজয় কৰিব আপোনালোকে যদি এনে অনুষ্ঠানত কেতিয়াবা গৈ পাইছে তেতিয়াহ'লে কমেণ্টত কমেণ্ট কৰি জনাব আৰু কেনেকুৱা লাগে এনেকুৱা অনুষ্ঠানত গৈ বাৰু বলক এতিয়া আমিও তেওঁলোকক শুভকামনা দিবলৈ গৈ পাতিটো আপোনালোকে চাই থাকক আৰু এইফালে আছে আমাৰ লগৰ কেইটা আমি সব মিলি জুলি তেওঁলোকক শুভকামনা দিবলৈ গৈ আছো আৰু আপোনালোকেও শুভকামনা দিব পাৰে ভিডিঅ'টো চাই তেওঁলোকক সুখৰে থাকিব বুলি আৰু তেওঁলোকৰ লাইফটো মানে ভালদৰে আগলৈ যাব আমি শুভকামনা জনালো তো আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া মই আপোনালোকক তেওঁলোকৰ ওচৰত গৈ দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই থাকক তো আমি এনেকৈ আহি তেওঁলোকক শুভকামনা দি গৈ আছো আৰু আপোনালোকে চাই থাকক দৃশ্যবিলাক যদি ভাল লাগিব তেতিয়াহ'লে কমেণ্টত কমেণ্ট কৰিব আৰু দৃশ্যবোৰ চাই থাকক আপোনালোকৰো কেতিয়াবা এনেধৰণৰ বিয়া হৈছে চাগে বা হ'ব তো ভিডিঅ'টো ভালদৰে চাই থাকক আৰু ইয়াৰ মানে আনন্দ লওক দৃশ্যবিলাকৰ আৰু আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছো এই বিয়াৰ উপলক্ষে কিছুমান নাচ গান ভিডিঅ'টো চাব পাৰে আপোনালোকে ইয়াত সবেই পুৰা ফূৰ্তিৰে নাচ গান কৰি আছে যদি ভাল লাগিছে দৃশ্যটো আগলৈ চাই থাকক এই ভিডিঅ'টো যদি চাই আছে আপোনালোকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব আপোনালোকে এনেদৰে ভিডিঅ' আগলৈ চাব পাব আৰু এতিয়া চাই থকা দৃশ্যবিলাক তো
নাচ গানৰ দৃশ্য পোৱা হৈ গ'ল চোৱা আৰু এতিয়া আমাক আমন্ত্ৰিত কৰি আছে খানা খাবৰ কাৰণে তো আমি এতিয়া খানা খাবৰ কাৰণে আহি গ'লো চাব পাৰে আপোনালোকে আমি লাইন পাতি আছো খানা খাবৰ কাৰণে আৰু চাই থাকক ভিডিঅ'টো আগলৈকে কি দিছে খাবৰ কাৰণে আপোনালোকে চাব পাব ভিডিঅ'টো চাই থাকক আমাৰ ভাত খোৱা হৈ গ'ল আৰু আপোনালোকে চাই আছে এইটো মোৰ লগৰ হয় আৰু এইফালে আমিও অলপ কৰি দিলোঁ সহায় আৰু চাই থাকক কেনেকুৱা লাগিছে ময়ো বিলাই আছোঁ আৰু এতিয়া ভিডিঅ'টো শেষ কৰোঁ অ'কে বাই বাই